হেল্ল' বন্ধুসকল, আপোনালোকক এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। 1518 চনত ইষ্ট্ৰাছবাৰ্গত ৰহস্যময়ভাৱে এটা ৰোগৰ সৃষ্টি হৈছিল, যাক ডেন্সিং প্লেগ বুলি কয়, আৰু এই ৰোগৰ বাবে ৰোগীজনে মগজুৰ নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই দিছিল আৰু একেৰাহে নাচিব ধৰিছিল। প্ৰায় 400 জন এই ৰোগৰ চিকাৰ হৈছিল আৰু তেওঁলোকে সকলোবোৰ বাদ দি এই ৰোগৰ বাবে কেৱল নাচিব ধৰিছিল, আৰু কেইমাহমান পিছত এই ৰোগটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ গৈছিল। যাৰ কাৰণ আৰু ই ক'ৰ পৰা আহিছিল তাৰ কাৰণ আজিলৈ কোনোৱে নাজানে। তেতিয়াৰ পৰা আজিলৈ এই ৰোগটো আৰু কেতিয়াও কাৰো গাত হোৱা দেখা পোৱা নাযায়। আপুনি বহুতবাৰ কোনো মানুহক এখন দেশৰ পৰা আন এখন দেশৰ বৰ্ডাৰ বিনা অনুমতিত পাৰ কৰোঁতে গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চয় শুনিছে, কিন্তু কেতিয়াবা বান্দৰে বৰ্ডাৰ পাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰাৰ কথা শুনিছেনে? 2011 চনত এবাৰ ভাৰতৰ পৰা বান্দৰ এটাই পাকিস্তানত প্ৰৱেশ কৰিছিল, যাৰ কাৰণে পাকিস্তানে সেই বান্দৰটোক গ্ৰেপ্তাৰ কৰিছিল। কাটাষ্ট্ৰফিৰ নিয়ম অনুসৰি আপুনি যিখন বিশ্ববিদ্যালয়ত আজি পঢ়ি আছে, যদি সেই বিশ্ববিদ্যালয়খনত জুই লাগিয়ে হওক নাইবা বেলেগ পদ্ধতিৰে হওক বিশ্ববিদ্যালয়খন যদি ধ্বংস হৈ যায়, তেতিয়া তাত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীক গ্ৰেজুৱেট কৰি দিয়া হ'ব। মহাৰাষ্ট্ৰত লুনাৰ লেক নামৰ এটা পুখুৰী আছে, যিটো পুখুৰী 5000 মান বছৰ আগতে উল্কাপিণ্ড এটা সেই ঠাইত খুন্দাখৰ ফলত সৃষ্টি হৈছিল। এই পুখুৰীটোৰ অদ্ভুত কথা এইটো যে এই পুখুৰীটো সৃষ্টি হোৱাৰ পৰা আজিলৈ তাৰ পানী শুকোৱা নাই, আৰু বৈজ্ঞানিকবোৰৰ মতে ইয়াৰ পানী কেতিয়াও ভৱিষ্যতলৈকেও শুকাই নাযায়। আপুনি এক্সট্ৰা টেৰিষ্ট্ৰিয়েল লাইফ বিশ্বাস কৰেনে? মানে বেলেগ গ্ৰহৰ জীৱৰ ওপৰত আপুনি বিশ্বাস কৰেনে? যদি কৰে, আপোনালোকৰ বাবে এইটো ফেক্ট। 1883 চনৰ 12 আগষ্টত প্ৰথমবাৰৰ বাবে এষ্ট্ৰনমাৰ জৰ্জ বনিল্লাই প্ৰথমবাৰ আনআইডেণ্টিফাইড ফ্লাইং অবজেক্ট মানে UFOৰ ফটো উঠাই প্ৰমাণ কৰিছিল যে এলিয়েন লাইফ একচুৱেলি এক্সিষ্ট। আপোনালোকৰ ওচৰত আজি সেই ফটোখন আনিছোঁ, চাওক। এইখন হৈছে প্ৰথম ফটো UFOৰ, যোনখন 1883 চনত জৰ্জ বনিল্লাই উঠাইছিল। জনপ্ৰিয় ইংলিছ ৰেপাৰ স্নপ ডগে ভাং নাইবা গাজা ইমানেই ভাল পায়, যাৰ বাবে সি তাৰ বাবে জইন বনাই দিবৰ কাৰণে ফুল টাইম কৰ্মচাৰী এজন ৰাখিছে। যেতিয়া এই ৰেপাৰজনক জইণ্টৰ প্ৰয়োজন হয় তেতিয়াই সি বনাই দিয়ে, আৰু যাৰ বাবে কৰ্মচাৰীজনক প্ৰতি বছৰত $40,000 পৰা $50,000 দৰমহা দিয়ে, যিটো প্ৰায় 30 লাখ মান টকা হয়। যেনেকে বিশ্বযুদ্ধ 1 আৰু 2 হৈছিল, তেনেকে যদি কিবা কাৰণত বিশ্বযুদ্ধ 3 হয়, তেন্তে বহুতো এক্সপাৰ্টৰ মতে সেইটো আমাৰ মানৱ সভ্যতাৰ সমাপ্তি হ'ব, কিয়নো এইবাৰ পৰমাণু যুদ্ধ হ'ব, য'ত পৃথিৱীৰ জনসংখ্যাৰ 80% লোক কিছু ঘণ্টাতে পৰমাণু বিস্ফোৰণৰ চিকাৰ হ'ব, আৰু বাকী যিখিনি লোক বাচি থাকে সিহঁতে তাৰ পৰা হোৱা ৰেডিয়েশ্যনৰ বাবে জীয়াই থাকিব নোৱাৰিব। অলমষ্ট তাৰ ফলত পৃথিৱী এখন জীৱ জন্তু থাকিব নোৱাৰা গ্ৰহ হৈ যাব, আৰু বহুতে মংগল গ্ৰহত তেনেকুৱা আগতে হৈ গৈছিল বুলি কয়, যাৰ প্ৰমাণ এতিয়া পোৱা গৈছে। আপোনালোকক বিশ্বযুদ্ধ 3 হ'লে কি হ'ব ক'লো, কিন্তু আপোনালোকে জানেনে ইতিহাসত বিশ্বযুদ্ধ 3 আৰম্ভ হোৱাৰ পৰা মাত্ৰ অলপমান সময়তহে ৰক্ষা পৰিছিল। বিশ্বযুদ্ধ 3 হ'বলৈ মাত্ৰ 2 মিনিট সময় বাকী আছিল, কিন্তু ৰাছিয়ান আৰ্মি অফিচাৰ এজনৰ বাবে গোটেই পৃথিৱীৰ মানুহ ৰক্ষা পৰিছিল। 1962 চনৰ 27 অক্টোবৰত ৰাছিয়া আমেৰিকা যুদ্ধত ৰাছিয়াই আমেৰিকাত নিউক্লিয়াৰ বম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল, যিটো বহুত ভয়ানক সিদ্ধান্ত আছিল, কিন্তু তাৰ 2 মিনিট আগত ৰাছিয়ান আৰ্মি অফিচাৰ ভাছিলি আৰ্খিপভে সেইটো ৰিফিউজ কৰিছিল, যাৰ ফলত ৱৰ্ল্ড ৱাৰ 3 আৰম্ভ হোৱাৰ পৰা আৰু গোটেই পৃথিৱীখন অলপমানতহে ৰক্ষা পৰিছিল। আপুনি জানেনে চিনেমা জগতৰ আটাইতকৈ দুখৰ বাক্যটো এজন কমেডিয়ানে কৈছিল? আপোনালোকৰ বহুতে হয়তো চাৰ্লি চেপলিনক চিনি পায়, যিজন এজন বহুত জনপ্ৰিয় কমেডিয়ান হয়, আৰু তেওঁ কৈছিল, I always like walking in the rain so no one can see me crying। মানে মই সদায় বৰষুণত খোজকাঢ়ি ভাল পাওঁ, কিয়নো তেতিয়া মোৰ চকুপানী কোনেও দেখা নাপায়। 1980 চনত
গড মাষ্ট বি ক্ৰেজি নামৰ চিনেমা এখন ৰিলিজ দিছিল। এই চিনেমাখনত নিশাও টমা নামৰ ব্যক্তিজনে মেইন এক্টৰ হিচাপে কাম কৰিছিল। এই চিনেমাখনৰ বাজেট আছিল $50 লাখ। তাৰে মাত্ৰ $300 এই মেইন এক্টৰজনক পেইড কৰিছিল। কিন্তু আপুনি জানেনে এই এক্টৰজনৰ বাবে এই চিনেমাখনে $60 মিলিয়ন আজিলৈ ইনকাম কৰিছে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। ভিডিঅ'টো লগৰ সকলোকে শ্বেয়াৰ কৰিব। যদি এনেকুৱা ভিডিঅ' আপোনালোকে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।